লাগি আছে না এইজন বাবাক চিনি পাইছ না নাই এইজন এইটো মই এনেই মাত লগোৱা নাই এইটো বাবা এইটো কিবা এটা কি বনি আছে গম পাইছে নে বাবাকে কৈ আছো মই সেইটো কাৰণে দেউতা মোৰ যিমানখিনি সহায় কৰিছে যে এই হ'ল আইতাগৰাকী সেইদিনা আইতাগৰাকী আমাক শেষত এটা অনুৰোধ কৰিছিল ঘৰখনৰ কাৰণে সেই ঘৰখনৰে এতিয়া বৰ্তমান কৰি থকা হৈছে কাম আৰু বতৰ যিহেতু বেয়া তিতি কৰিবলগীয়া হৈছে সেই কামটো কিন্তু অতি সোনকালে শেষ হৈ যাব কিন্তু দেউতা আপুনি এতিয়া চৰকাৰ এতিয়া নাই নাই মই চৰকাৰ নহয় চৰকাৰ নহয় দিছে ঘৰ সহায় কৰিছে আপুনি মোৰ পুতেক আপুনি মোৰ দেউতা আপুনি পুতেক বুলি কয় সেয়া যথেষ্ট সেইটোৱে কিন্তু আপুনি মোৰ ওচৰত আহিছে মোৰ দুখ পায় মোৰ কষ্ট পায় আপুনি মোক এই ঘৰটো বনাই দি আছে আপুনি ল'ৰা আপুনি মোৰ দেউতা হয়নে ধন্যবাদ ল'ৰা বুলি কয় যথেষ্ট ল'ৰাটোক পিতাই দেউতা বুলি কয় না নকয় কওকচোন তেনেহ'লে ইয়াতে তুলি ন ভাইটি রঙর খনি দেখিছো ভগাই দিয়ার মন যাযাবর লক্ষ্যবিহীন মোর পিছে আছে রঙর খনি জ্যোতি এতিয়া চাওক এয়া হৈছে পুৰণা ঘৰ তেখেতলোকে ক'লে যে এই ঘৰটো থাকক ইয়াতে খোৱা বোৱা কিবা এটা বনাব পাৰিম যিহেতু তাত যদি বনাই টিংপাতবিলাক কলা হৈ যাব যে নতুন ঘৰটো ইমানখিনি পটককৈ নষ্ট কৰিবলৈ মন নাই সেইকাৰণে জুইশালটো ইয়াতে আছিলে ইয়াতে কিবা কিবি বনাব পাৰিব আমাৰ ল'ৰা ছোৱালী নাই তহঁতে বাবা ককাই উঠনি পৰা এখন এনেকৈ চুই আছে ভাল দেউতাই দিছে বহিব দিছে দেখিছ মই পুতেক ঈশ্বৰে দিছে তেতিয়াহ'লে সেইখন এইফালে হ'ব চাগে আৰু যিবিলাক বেৰ আছিলে সেই বেৰবিলাক আচলতে আজি বন্ধা নহ'ব কাইলৈহে বান্ধিবলৈ পৰা যাব যি আপোনালোকে দেখা পাইছে পাছফালে তেওঁলোকে সেই ফ্ৰেম বাই ফ্ৰেম লগাই গৈছে সেয়ে সেইকাৰণে আমি আৰু এদিন ষ্টে' কৰিব লাগিব আৰু এদিন ষ্টে' কৰি পেলাই আকৌ কামখিনি শেষ কৰি মেলিহে কাইলৈ ওলাই যাব লাগিব আশা কৰিছোঁ কাইলৈ যাতে কামখিনি শেষ হয় তেতিয়া আমাৰো ভাল লাগিব কাৰণ বহুত দিন হৈ গ'ল আমি এইফালে অহা ইয়াত বহুত দিনৰ পৰা আছোঁ আৰু বাজেটটো সেইকাৰণে আমাৰ বাঢ়ি গৈ আছে আপুনি খোজকাঢ়িব একেবাৰে নোৱাৰে ন নোৱাৰে ন ভালেই হ'ল আজি আপোনাক লগ পালোঁ বেলুন 3টা আছে ঠিক আছে ইয়াত কিবা কিবি সোমাই আছে মুঠতে কিবা কিবি সোমাই আছে ঠিক আছে এতিয়া এটা বেলুন আপুনি ফুটাব লাগিব আৰু তাৰ ভিতৰত যিটো বস্তু আছে নহয় সেইটো আপোনাৰ হ'ব যি বস্তু আছে আৰু কিবা কিবি ভাল বস্তুৱে আছে মানে এতিয়া কোনটো কৰিব কওক ৰঙাটো ঠিক আছে লওক আপোনাৰ ৰঙা আগতে ফুটাব পাৰিব নাই লৈ লওক এনেকৈ এনেকৈ লওক এনেকৈ ফুটাওক বা কেনেকৈ ফুটাই চাওক হালধি পাৰিব ফুটাবলৈ ফুটাক দূৰে নুফুটিছে ন ফুটিলে কি হৈছে ঠিক আছে মই কৈছিলোঁ নহয় যি হ'ব ভাল হ'ব বুলি কৈছিলোঁ কেনেকুৱা লাগিছে এতিয়া পাই ভাল লাগিছে এইটো কম হ'ব নেকি আমি দিছোঁ আৰু কিবা এটা বেছিকৈ দিছোঁ দুখিলা আছে যিসকলে ধৰি লওক এনেকৈ অলপ কষ্ট পাই আছে যে আমি তেওঁলোকৰ কাৰণে আমি খেলাওঁ আচলতে আমাৰ ভাগ্যটো মিলাই দিলে যে আপোনাক লগ পালোঁ আৰু আপুনিও যে আমাক লগ পালে এইটো কম হ'ব নেকি কওক আকৌ কম নহয় ঠিক আছে আৰু কিবা লাগিব নেকি ঘৰলৈ লৈ যাবলৈ পানী বটল এটা কিনি দিয়ে পানী বটল আৰু বেলেগ কিবা কওক সঁচাকৈ সেই খেলৰ প্ৰথমজন ব্যক্তি এইফালে আমাৰ পেগু ককাইদেউ সেয়াই আমি আৰু কিবা এটা লৈ যাব বিচাৰিছোঁ কিন্তু তেখেতে যি পাইছে তাতে সন্তুষ্ট কেছ প্ৰাইচ আছিলে তাতে সন্তুষ্ট এমাহমানৰ আগত এই আইতাগৰাকীৰ লগত চিনাকি কৰাই দিছিলোঁ তেখেতে খোজ কাঢ়িব নোৱাৰে কাঠৰ টুকুৰা দুডোখৰ লৈ পেলাই ইফালৰ পৰা সিফালে যাবলগীয়া হয় নিজৰ নাতিনীয়েকৰ লগত এনেকুৱা এখন ঘৰত তেখেতে নিজৰ জীৱন পাৰ কৰি আছিল যিখন ঘৰ দেখি সম্ভৱ আপোনালোকৰ
একদম খালী ভৰি মানুহজন লাখতি লৈ পেলাই উপায় নাই কি কৰিবা ক'লে ওলাইছে আপুনি মই এতিয়া যাব ঘৰলৈ যাব লাহে ঘৰলৈ যাব ওলাইছে অঁ একদম খালী ভৰি খোজকাঢ়ি ফুৰিছে যে একো নাই পাৰিম পাৰিব দিগদাৰ নহয় খালী ভৰি নহয় এইবোৰ অভ্যাস আছে আমাৰ নৈ গোৱাত উঠা নমা কৰাই অভ্যাস আছে অভ্যাস আছে আমাৰ আপুনি এনেই খোজকাঢ়ি গৈ থকা দেখিলোঁ খালী ভৰি দেখিলোঁ দেই ভাবিলোঁ যে আপোনাৰ লগতে খেল এটা খেলোঁ বুলি ন খেলিব অঁ ঠিক আছে বাৰু কি খেল খেলিম মই কৈ দিছোঁ দেই এই 3খন কাগজ দেখা পাইছে যে আপুনি এই 3খন কাগজৰ ভিতৰত এখন কাগজ আপোনাৰ মতে নিজে বাছি লওক বা প্ৰথমতে এখনে বাচিব ন এতিয়া খুলি পেলাই চাওক যে তাত কি লিখা আছে 70 টকাৰ বজাৰ 70 টকা আগৰবাৰ বহক বা ভালকে কিমান হ'ব 700 টকা বজাৰ অঁ 700 টকা বজাৰ 700 মানে ইয়াত যে কাগজখন লিখা আছে 700 বুলি 700 টকা বজাৰ এতিয়া আপোনাক মানে আমি বজাৰ কৰি দিব লাগিব 700 টকাৰ এতিয়া আপোনাৰ যি পচন্দ হয় আপোনাৰ মতে বলক আমি কিনোগে এতিয়া কিনিবই কেনে কিনিবগে লাগিব অঁ জেপত পইচা লাগিব নহয় মোক জেপত এই পইচাটো কিবা এটা হ'ব নহয় দেখা যায় পইচাহে জেপত পইচা নাই নেকি জেপত 1 টকা আৰু খুচৰা পইচা আছে নেকি কেইটকা হ'ব হ'ব একো নাই নেদেখালেও হ'ব নেদেখালেও হ'ব নাই নাই মই বজাৰখন নকৰোঁ তোমালোকৰ লগত বজাৰ নকৰোঁ সঁচা কথা কৈছোঁ বজাৰ নকৰোঁ এতিয়া আপুনি পইচা দিব নালাগে আমি সেই পইচাটো আমি দিম আপুনি জিকিলে কাৰণে বুজা নাই ন তোমালোক পইচা লৈ মোক পাপ লাগিব পইচা ল'লে সেনেকৈ নহ'ব সেনেকৈ নহ'ব আলু 1 কেজিমান দাইল কেইটামান দিব পৰা সেইটো সিমান হ'ব অঁ বলক দেচোন আলু কেইটামান দাইল কেইটামান কিমান দিব 5 কেজি নেলাগে সিমান নে 5 কেজি লৈ লওক দাইল 1 কেজি বেছি নালাগে 1 কেজি একো নহ'বচোন হ'ব আটা লৈ যাওঁ চাউল আটা তোমালোকৰ সিমান খৰচ নকৰা বুলি বিল হৈছে ইমান দেই এই হ'ল বিল তো আমাৰ যোনটো আছিল 700 টকা 700 টকা বা 500 টকা বজাৰ হ'ল আৰু 200 টকা বাচি আছে এতিয়া 200 টকা কি ল'ব আপুনি আমাক কৈ দিলে হৈ গ'ল কি ল'ব 200 টকাটো নেলাগে মোক এইটো বাদ দিয়া কেলে নালাগে ল'ব লাগিব নহয় চেণ্ডেল ক'ত পাম হ'বলৈ পিন্ধাই নে খুলি ঘৰত পিন্ধিম এতিয়া পিন্ধিব ঘৰত কেলে পিন্ধিব এতিয়াতো ভাল লাগিব এতিয়া লাগিব ন খোজকাঢ়ি এতিয়া একদম হাজিৰা কোৱালি একদম ৰাইফক লাগি যাব এতিয়া মানে জীৱন জীয়াই থাকিবগৈ নি ফূৰ্তি কৰিব লাগিব চব অঁ ভাল হওক বা বেয়া হওক লগৰ সময় সদায় জানো এনেকৈ পাম এবাৰ ফূৰ্তি কৰিব লাগিব 700 টকা আছিলে 600 টকা হ'ল আৰু বাচি আছে নহয় সেইটো এতিয়া কি হ'ব সেইটো এতিয়া মই আৰু গ'লে নোৱাৰিবা দেই সেইখন নকৰোঁ দেই নাই নহ'ব আৰু মোৰ এনেকৈ লগ পালি বাৰু এই বুঢ়াটো তহঁতি ভাল বুঢ়াটো লগ পালি আজি ক'ৰবালৈ যায় ভিক মাৰিবলৈ গৈছিলোঁ আজি বৰষুণ দিন যে অঁ ভিক মাৰিব গৈছিলে মানে কি মাৰিব গ'ল এই চাউল কিনিব দিয়ে আজি নিদিলে চাউল আপোনাৰ বয়স কিমান হ'ল বয়সটো ধৰক 80 মান হৈ গ'ল খোজকাঢ়িব নোৱাৰো দাঁত চাত চব সৰি গ'ল দাঁত চাত চব সৰি গ'লগৈ আপুনি ক'ত পাৰিলে মই ক'ৰবালৈ গৈছিলোঁ আৰু দেখিয়ে ৰখি দিলোঁ আচ্ছা বহুত ভাল আপোনাক দেখিয়ে ৰখিলোঁ আৰু কেলৈ কান্দি দিলে আপোনাৰ লগত কথা পাতিবলৈ ৰৈছোঁ আমি কিমান ল'ৰা এটা মৰি গ'ল বেয়া লাগে আৰু কি পৰিয়ালত কোন কেনেকৈ আছে আপোনাৰ এতিয়া এতিয়া একো কোনো নাই মই অকলে আছোঁ বেয়া নাপাব সোধা কাৰণে নাই কেলৈ বেয়া পাম বহুত ভাল মই বহুত ভাল পালোঁ 1 2 3 তিনিখনকৈ কাগজ আছে এতিয়া 3খন কাগজৰ ভিতৰত আপোনাৰ যি ইচ্ছা সেই কাগজ এখন নিজে বাছি লওক এখন কাগজ যি ইচ্ছা পইচা নালাগে আপুনি কাগজ অকল ল'ব লাগে এটকাও দিব নালাগে আপুনি মাত্ৰ কাগজখন নিজে বাছি ল'ব লাগে হ'ব অঁ পইচাৰ কথা চিন্তা নকৰিব আপুনি কাগজখন বাছি বোলে আমাক এবাৰ দেখাওক এতিয়া কাগজখন কি লিখা আছে বাপৰে একদম আপোনাৰ কাৰণে একদম বহুত ভাল নহয় বস্তু এটা হে আপোনাৰ ইয়াত যে কাগজখনত লিখা আছিলে 1000 টকাৰ বজাৰ বুলি যি ইচ্ছা আপুনি আমাক কৈ যাব আমি কিনি যাম ঠিক আছে অঁ বলক কি ল'ব প্ৰয়োজনীয় চাউল ল'ব প্ৰথম বস্তুতে চাউল হ'ব দাইল আলু পিঁয়াজ হ'ল আৰু লওক কিবা হালধি পেকেট দিছে হালধি এইকেইটা হৈ গ'ল এতিয়া কি লাগিব কওক এটা পেণ্ট লাগে মোক লং পেণ্ট লাগে লং পেণ্ট আৰু এটা চাৰ্ট হ'ব
হ'ব যি 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 বিচাৰে আপুনি ল'ব পাৰিম ন নতুন কাপোৰযোৰত আপোনাক কেনেকুৱা লাগিছে জানে নাই দেই এইটো চাওক আইটো একদম কেনেকুৱা লাগিছে কওক এতিয়া কোনোবাই ক'ব লাগিব বয়সীয়াল মানুহ বুলি ভাল লাগিছে কাপোৰযোৰ ৰখিব শেষ হোৱা নাই কিন্তু এতিয়াও শেষ হোৱা নাই দেই শেষ হোৱা নাই ৰখিব বঢ়িয়া ঢিলা বিলা হৈছে নেকি কেনেবাকে ওলাই গৈছে নেকি কেনেবাকে নাই যোৱা আপোনাৰ কৈছো নামটো নাজানো নহয় নামটো ন এই নামটো হয় আৰু কিবা নাম কি আছে নামত কি আছে ন চৰকাৰ দিলে বুলি ক'ব হে মোৰ চৰকাৰ দিলে বুলি ক'ব চৰকাৰে দিলে বুলি ক'ব আপুনিও মোৰ ল'ৰাই দিলে বুলি ক'ব ঠিক আছে আপুনি নেকান্দিব আকৌ কেলে কান্দিছে আকৌ আপোনাৰ মনটো ভাল লগাবলৈ আমি হেৰি কৰিছিলোঁ আমাৰ দুখ লাগিব নহয় এনেকৈ যিসকলে কাম বিচাৰি আছে কাম পোৱা নাই কিবা ব্যৱসায় কৰিব বিচাৰিছে কিন্তু ব্যৱসায় কৰিবলৈ মূলধন লাগিব মূলধন নথকাৰ বাবে ব্যৱসায় এটা কৰিব পৰা নাই তেখেতলোকক আমি প্ৰজেক্ট সোণৰ অসমৰ জৰিয়তে সহযোগ কৰি পেলাই সেই ব্যৱসায় ক্ষেত্ৰখনত সহায় কৰিবলৈ বিচাৰিছোঁ কেনেকুৱা ধৰণৰ ব্যৱসায় কথা মই কৈ আছোঁ যদি মই উদাহৰণ হিচাপে দুটামান দিবলৈ যাওঁ এইফালে আহি গ'ল এখন চব্জিৰ ঠেলা যিমানখিনি চব্জি প্ৰয়োজন হ'ব গোটেইখিনি আমি প্ৰজেক্ট সোণৰ অসমৰ জৰিয়তে আগবঢ়াম যিগৰাকী ব্যক্তিক বা যাক আগবঢ়াম নহয় সেই গোটেই ঠেলাখনেৰে অ'নাৰ হ'ব সেইজন ব্যক্তি তেখেতে এই গোটেই ব্যৱসায়টো কেনেকৈ আগবঢ়াব সম্পূৰ্ণকৈ তেখেতৰ ওপৰতে ডিপেণ্ড কৰিব ফুড ষ্টল এখন কিন্তু যথেষ্ট ডাঙৰ ইমান ডাঙৰকৈ নহয় নিজৰ বাজেটৰ হিচাপত আমি যেনেকৈ আগবঢ়াবলৈ পাৰিম আমি তেনেকৈ আগবঢ়াম তাৰ পাছতে যিসকলে পুচকা বনাবলৈ জানে তেখেতলোকৰ কাৰণে এখন পুচকাৰ ঠেলা যদি চানা বনাবলৈ জানে এনেকুৱা ধৰণৰ এখন চানাৰ ঠেলা কিন্তু এইখিনি কাম কৰিবলৈ অলপ লাজ কৰিব নালাগিব যে মই পইচা উপাৰ্জন কৰিম মই যেনেকৈ এই ব্যৱসায়টো কৰিম পইচা ঘটিম বুলিয়ে এই ব্যৱসায়খিনি কৰিব লাগিব আমি একদম সৰু সৰু স্কেলত মানে এই পুচকা হওক চানা হওক বা একদম সৰু চব্জি বেপাৰী হওক এই ধৰণৰ কামখিনিহে কৰিম একদম ডাঙৰ শ্ব'ৰুম ডাঙৰ দোকান সেইবিলাকত আমি স্পনচাৰ কৰিব বিচৰা নাই 1000-1200 এদিনতে নে এদিনতে ওলাই যাব পাৰে কিন্তু একদম খোলা মনেৰে কৰিব লাগিব লাজ কৰিব নালাগিব লাজ কৰিলে ক'ত ওলাব আমি সৰু সুৰাকৈ কাৰোবাক ছাপোৰ্ট কৰিবলৈহে বিচাৰিছোঁ আমাৰ কিছুমান ক্ৰাইটেৰিয়া থাকিব ক্ৰাইটেৰিয়া মানে যেনেকৈ ধৰক যে আৰ্থিকভাৱে সবল হয় নিজে কিবা এটা ইনভেষ্ট কৰি পেলাই বিজনেছ এটা কৰিব পৰা সামৰ্থ্য আছে তেখেতলোকৰ কাৰণে আচলতে নহয় যিসকলৰ আৰ্থিক অৱস্থা ধৰি লওক ইমান ভাল নহয় ব্যৱসায় এটা কৰিব বিচাৰি আছে আমি সকলোবোৰ চেক কৰি ল'ম আৰু আমাৰ যিমানখিনি ইনভেষ্টমেণ্ট কৰিবলগীয়া থাকিব গোটেইখিনি আমি আগবঢ়ামেই কিন্তু আমি এটা সৰু মিনিমাম এমাউণ্ট এটা চাৰ্জ কৰিম এয়া কোনো ব্যৱসায় নহয় কিন্তু দেই একদমেই ব্যৱসায় নহয় এটা মিনিমাম এমাউণ্ট এটা চাৰ্জ কৰিম কিন্তু সেই এমাউণ্টটো কিয় চাৰ্জ কৰিম যাতে আমি অহা মাহত আৰু দুখনকৈ দোকান সাজিব পাৰোঁ এই গোটেই কামখিনিয়ে আমি ব্যক্তিগত পইচাৰে কৰিম মানে নিজৰ উপাৰ্জন যেনেকৈ হ'ব সেইটো হিচাপে আমি যিহেতু প্ৰজেক্ট সোণৰ অসমৰ কামবিলাক কৰোঁ যেনেকৈ দুখনকৈ ঘৰ আমি মাহত সাজিবলৈ চেষ্টা কৰোঁ তেনেকৈ আমি দুখনকৈ দোকান বা দুটাকৈ ব্যৱসায় ক্ষেত্ৰত আমি কিবা নহয় কিবা এটা কৰিবলৈ চেষ্টা কৰিম আমি ভাবিছোঁ যে এই কনচেপ্টটোৱে এটা বহুত নতুন চিন্তা চৰ্চা মানুহৰ মাজত আনিব কাৰোবাক এটা পজিটিভ ভাবে মই যাতে কাৰোবাক ইনফ্লুৱেঞ্চ যাতে কৰিব পাৰোঁ কিছুমানে মোক ইনফ্লুৱেঞ্চাৰ বুলি চিনি পায় কিছুমানে মোক ইউটিউবাৰ বুলি আৰু কিছুমানে ছ'চিয়েল ৱৰ্কাৰ বুলি কিন্তু ইমানটোৱে মই ভাবোঁ যে কাম হ'ব লাগে যিকোনো ক্ষেত্ৰতে যেনেকৈ হওক লাগিলে আমি ভাবিছোঁ যে এই কনচেপ্টটোৱে এটা বহুত নতুন চিন্তাধাৰাৰ জন্ম দিব আৰু আমি যাতে যোনটো কনচেপ্ট লৈ পেলাই প্ৰজেক্ট সোণৰ অসমৰ মেছেজবোৰ দিবলৈ চেষ্টা কৰোঁ সেই মেছেজটো অসমৰ চুকে কোণে বিয়পি আজি এনেকুৱা এটা দৃশ্য দেখাম যোনটো দৃশ্য আপোনালোকে চাগে কেতিয়াও দেখা নাই ল'ৰা দেখি পাইছেনে কণমানি ল'ৰা মুখেৰে কথা ক'বলৈ নোৱাৰে কাণেৰে শুনা পায়নে নাপায় সেইটো মই নাজানো বাৰু কিন্তু এই ল'ৰাটোৱে এই কণমানি ল'ৰাটোৱে এই যে পাছফালে এখন মমৰ দোকান নে কিবা দোকান এখন আছিলে সম্ভৱ ইয়াতে শুই থাকে ভাবক শুৱে ক'ত জানে এইডোখৰ চাওক এডোখৰ হৈছে তাৰ বিচনা কণমানিটি এইফালে হা নামটো আমি নাজানো কি হয় যিহেতু কথা ক'বলৈ নোৱাৰে তাৰ মাক নাই মাতৃ নাই আৰু এতিয়া দেউতাক আছেনে নাই আমি নাজানো আছে যদিও কিন্তু চোৱা চিতা নকৰে আচলতে এতিয়া এই ঠাই টুকুৰাত এই ল'ৰাটোৱে হয় দেখিছে কিমান ধুনীয়াকৈ চাবও নাই দিয়া আনকি চাব এইফালে চাব পাৰিম নাই চাব পাৰিম নোৱাৰিম কেলে এইটো ঘৰ হয় তোমাৰ এইটো ঘৰ হয় এনে চা এইটো কাৰ ঘৰ হয় তোমাৰ হে
অঁ চাওঁ চাওঁ চাবলৈ নিদিয়ে মানে আচৰিত পাইছোঁ মই গান শুনা নাই মাতটো নাই এতিয়া যিহেতু লগ পাইছোঁ এতিয়াই কি কিবা কৰিব পাৰিম নেকি সেইটো আমি চিন্তা কৰি আছোঁ বাচ্চাটোৰ লগতে আছোঁ এইকেইটা দিলে হৈ যাব অঁ মই এতিয়া কাৰেণ্ট ফটো আৰু কালি যোনটো এটা ভিডিঅ' পাইছিলোঁ এই দুইটা বস্তু ইয়াতে লগালগ চেণ্ড কৰি দিছোঁ সলিউশ্যন কি উলিয়াব পাৰোঁ সেইটোহে আমি চিন্তা কৰি আছোঁ এনেকৈ অকলে মানে এনেকৈ কোনোবা গাৰ্জেন থাকিলেও বেলেগ কথা কিন্তু অকলে এনেকৈ এৰি দিয়াটো কেতিয়াও মানে দেখাৰ পাছত আচলতে মনটো ভাল নালাগে ঘৰত ভালকৈ শুবলৈও নোৱাৰিম আচলতে হ'ব এতিয়া এইটোত নেলাগে থাকিবলৈ এই দাদাহঁতৰ লগত যাবা হ'ব 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 তো মই যাম তাৰপিছত লগ কৰিবলৈ হ'ব হ'ব যিহেতু চাইল্ড কেয়াৰত খবৰ দিয়া হৈছিলে প্ৰথমতে ল'ৰাটোক এতিয়া থানালৈ লৈ গৈছে যিহেতু বহুতখিনি ফৰ্মেলিটি কৰিবলগীয়া থাকে থানালৈ লৈ যোৱাৰ পাছতে থানাৰ পৰা হেণ্ড অভাৰ কৰা হ'ব যিহেতু মই জাষ্ট ইনফৰ্ম কৰিছোঁ দেখিছোঁ তেনেকুৱা ধৰণৰ কথা হৈ গ'ল মোৰ পৰা হেণ্ড অভাৰ কৰাটো পচিবল নহয় এতিয়া থানাত লৈ যাব প্ৰথমতে থানাৰ পৰা হেণ্ড অভাৰ কৰিব তাৰপিছত চাইল্ড কেয়াৰ হোম থাকে বা ধৰি লওক এতিয়া যিহেতু ই স্পেচিয়েলি এইবলত পৰিব সেইকাৰণে তাক তেনেকুৱা ধৰণৰ স্কুলত এতিয়া ৰখা হ'ব বা তেনেকুৱা ধৰণৰ অনুষ্ঠানত বা তেনেকুৱা ধৰণৰ সুবিধাবোৰ তাক দিয়া হ'ব